নমস্কাৰ, মই পিংকি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি শুই উঠা অকণমান দেৰি হ'ল, সেয়েহে ব্ৰাছ কৰি মেলি আহি ৰ'দতে অলপ সময় বহি লৈছোঁ আৰু এফালে খাব লৈছোঁ এগিলাচ হৰলিক্স। তাৰপৰা আজি ৰাতিপুৱাতে বিটৰুট খাওঁ বুলি ভাবিলোঁ। আকৌ বিটৰুট বুটৰ লগত খাইছোঁ, এনেদৰে চালাড বনাই আপোনালোকেও খাব পাৰে যিসকলে বিটৰুট অকলে খাবলৈ বেয়া পায়। আৰু এইফালে গা পা ধুই আজৰি হৈ ল'লোঁ, এফালে যাব লগা হৈ আছে আৰু এয়া মই ওলাই মেলি ৰেডি হৈ লৈছোঁ। চুলিখিনি দেখিছে নহয়, হেলমেটটো পিন্ধিলে যিহেতু চুলিখিনি বেয়া হৈ যাব, সেয়েহে ভালকৈ বান্ধিটো লাভ নাই। মা আৰু মই যাব ওলাইছোঁ এতিয়া মাহীহঁতৰ ঘৰলৈ আৰু এয়া হেলমেট চেলমেট পিন্ধি লৈ ৰেডি হ'লোঁ। মালৈ বুলি ৰৈ আছোঁ, মা আহিছে আৰু দৰজা মাৰি আছে। এতিয়া গৈ লওঁ, তাৰপৰা লগ পাই আছোঁ। আৰু স্কুটিখন যিহেতু নতুন, এয়া একেবাৰে চলোৱা হোৱাই নাই আৰু এইজনী হৈছোঁ মই আৰু এয়া মা আহি গ'ল। এতিয়া আমি গৈ লওঁ আৰু এয়া আহি আমি টাউন পালোঁহি। মায়ে কিবাকিবি মিঠাই ল'বলৈ সোমাইছে আৰু মই ইয়াতে ৰৈ আছোঁ আৰু আমাৰ আচলতে মাৰ মোৰ ছাডেন প্লেন আৰু ঘপককৈ বুলি ওলাই আহিলোঁ। এয়া আৰু আহি আমি পালোঁহি আৰু আহি পাই চাহ তাহ খাই মেলি অলপ সময় বহি লৈ এইফালে মই বনাবলৈ লৈছোঁ চিকেন। এইফালে চিকেন বনাই লওঁ আৰু এইফালে চিকেন বনাই মেলিও হৈ গ'ল। এতিয়া খানা খাব হ'ল আৰু ঘৰ আহি পাই অলপ সময় জিৰণি লৈ মেলি এইফালে মই এতিয়া ফুলত পানী দিবলৈ লৈছোঁ। টাবত ফুলবিলাক ৰুলে কি হয়, পানীৰ পৰিমাণটো যিহেতু কমি যায় আৰু তেতিয়াই ফুলবোৰ বৰ মৰি আহিবলৈ ধৰে, সেয়েহে ভাবিলোঁ পানী অলপ দি দিওঁ, বহুত দিন হ'ল দিয়া নাই। আৰু আপোনালোকে প্ৰতিটো ভিডিঅ' ইমান ধুনীয়াকৈ আদৰি লৈছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু আগলৈও আপোনালোকে মৰম দি যাব। আৰু এইফালে ডালিমজোপাটো অকণমান পানী দি দিলোঁ আৰু আনফালে মই এয়া মাছৰ কাৰ্টুনতে জলকীয়া পুলি আৰু বেঙেনা পুলি পচাইছিলোঁ, সেইখিনিও ওলাই গ'ল, ধৰিব পাৰিছে নিশ্চয়। আৰু আনফালে মোৰ অপৰাজিতাজোপাৰ অৱস্থা একদম বেয়া হৈ গৈছে, পাতবোৰ সৰি গৈছে। এইফালে কেৰেলাজোপাও ধুনীয়াকৈ ফুলা আৰম্ভ কৰিছে আৰু এই যে দেখিছে প্লাষ্টিকৰ ডাবৰকেইটা, সেইকেইটাক আকৌ ৰিইউজ কৰিব পৰাকৈ মই তাতে মান ধনিয়া, তুলসী আদি ফুল বিভিন্ন ধৰণৰ যি টি লগাই দিছোঁ। এইফালে সন্ধিয়া চাহকাপ ল'বলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে, ধন্যবাদ।